वेलकाम बैक टू माय यूट्यूब चैनल इनसाइडर आसाम चाওক ভিডিওটো স্টাर्ट কৰিছো তেজপুৰৰ পৰা মানে তেজপুৰ আহিছো আমি মুভি এখন চাব আপোনালোকে গম পায় ধুৰন্ধৰ 2 বহুত জলদি ৰিলিজ কৰি দিছে ধুৰন্ধৰ 2 খন চাম এইফালে মোৰ লগত আহিছে সায়ান আৰু বহুত মানুহ আছে মোৰ লগত আপোনালোকে চাব আৰু মই বহুত ধুনীয়াকে ধুৰন্ধৰ 2 মুভিখনৰ ৰিভিউ আপোনালোকক দিম সো আপোনালোকে চাই থাকক আটাই কেইটা গৈ আছে আৰু সায়ানে এইফালে মাতি আছে আপোনালোকে দেখক আৰু এইফালে আমি গাড়ীখন ইয়াতে পাৰ্কিং কৰি দিছো আৰু এতিয়া আমি ডাইৰেক্ট হলৰ ভিতৰলৈ যাব লাগে আৰু এতিয়া আমি ভিতৰলৈ ঘুমাই আছো SBF সিনেমা হলখনৰ নাম এতিয়া আমি গৈ আছো দিব পাৰে আমাৰ লগৰ আটাইকেইটা গৈ আছে সো আপোনালোকক বহুত ধুনীয়া আৰু ষ্ট্ৰং এটা ৰিভিউ পাব আপোনালোকে ভিডিওটো চাই থাকক ক্লাছলৈকে বহুত মজাৰ ভিডিও হ'ব গৈ আছে সিকিউৰিটি চেক কৰি আছে আৰু এইখনে হল মেইন হল সো এতিয়া ভিতৰলৈ ঘুমাই যাম আৰু এইফালে দেখিব পাৰে কি ধুনীয়া পায় হলখন সঁচাকৈ বহুত ভাল লাগিছে হলখন দেখি আৰু সাইডত আপোনাৰ কনচন খোৱাৰ আপোনালোকৰ ফেচিলিটিও আছে জাষ্ট টাইমত আপোনালোকে চাব পাৰে সো এতিয়া ভিতৰলৈ সোমাব লাগে আৰু লাষ্ট এজনত চেক চলি আছে এইফালে আপোনালোকক দেখুৱাই দিছোঁ আৰু বাই ভিউটো সঁচাকৈ নেক্সট লেভেল ইয়াতে বহুত ভাল লাগিছে এতিয়া 1 নম্বৰত ভিতৰলৈ সোমাই আছোঁ এইফালে পাই ফুল এণ্ডাৰ ভিডিওটো লাষ্টত ষ্টাৰ্ট কৰিছোঁ চাওক এতিয়া ব্ৰেক টাইম এইফালে দেখিব পাৰে আমাৰ ৰেজৱান ভাই আফজল ভাই আৰু ধুনীয়াকৈ আমি বহি আছোঁ এতিয়া অলপ বাহিৰত ওলাই যাওঁ কেফেখন ব্ৰেক টাইমত আহি গ'লোঁ চাওক ইয়াতে এইখন হ'ল কেফে ইয়াত বহুত ভাল লাগিছে ভাই কেফেখনৰ ডিজাইনটো চাওক না ভাই এতিয়া ইয়াতে পপকৰ্ণ চপকৰ্ণ খাই এতিয়া আমি আমাৰ নেক্সট ষ্টাৰ্ট হ'ব মুভিখন আমি গুচি যাম ইয়াতে মুভিখন শেষ হৈ গ'ল এইফালে আপোনালোকে চিনেমা হলখন দেখিব পাৰে বহুত ধুনীয়া লাগিছে ভাই বহুত ভাল লগা চিনেমা হল তেজপুৰ চ' এতিয়া আমি ওলাই যাওঁ চ' চাওক এতিয়া মই ডাইৰেক্ট লিফ্টত আহি গ'লোঁ মানে চিনেমাখন চাই বহুত মজা লাগিছে আৰু চিনেমাখনৰ ফুটেজ কেইটামান আপোনালোকক মই এড কৰিব পাৰিলোঁ হয় কিন্তু কপিৰাইট আহি ষ্ট্ৰাইক আহি যায় ফিল্মৰ ফুটেজ দিলে স্পেচিয়েলি আৰু মুভিখন বহুত মজাৰ মুভি ভাই আপোনালোকে এই মুভিখন দেখিলে স্পেচিয়েলি এটা বস্তু গম পাব যে নোটবন্দী হৈছিল আমাৰ 500 টকীয়া 1000 টকীয়া নোট যে চেঞ্জ হৈছিল কিয় এইখিনি আপোনালোকে বুজি পাব আৰু মুভিটোৰ যে নোটবন্দী কেনেকুৱা হৈছিল নৰেন্দ্ৰ মোদীয়ে কেনেকুৱা কৰিছিল নোটবন্দী এইবিলাক আপোনালোকে দেখা পাব লগতে আৰু এটা বস্তু দেখা পাব যে আপোনালোকে ইণ্ডিয়াৰ ৰয় কেনেকুৱা কাম কৰে ইণ্ডিয়াৰ ইণ্টেলিজেন্স এজেণ্টবোৰে কেনেকুৱা কাম কৰে এইবিলাক বস্তু আপোনালোকক দেখুৱাব এই মুভিটোৰ জৰিয়তে বহুত ভাল লগা মুভি পাই ফুল্লি ৰিকমেণ্ডেড আপোনালোকে চাওক মই দেখিছোঁ বহুত ভাল লাগিছে